নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। বহুতে এটা ভাল খবৰ আহিলে। SLPRBৰ অফিচিয়েল ৱেবছাইটত 17 মাৰ্চ তাৰিখে এখন নটিচ দিয়া হৈছে। এই নটিচখনত উল্লেখ কৰা আছে অসম পুলিচৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পদ মুকলি হোৱা। সেই পদবিলাকৰ ৰিটেন এক্সামৰ বাবে এই নটিচখন দিয়া হৈছে SLPRBৰ অফিচিয়েল ৱেবছাইটত। কি পষ্টৰ বাবে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব আৰু কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম পদটোৰ নাম হ'ল 4 পোষ্ট প্লেটন কমাণ্ডাৰ। 2 নম্বৰ পদটোৰ নাম হ'ল 32 পোষ্ট এছিষ্টেণ্ট জেলাৰ আৰু 3 নম্বৰ পদটোৰ নাম হ'ল 264 পোষ্ট ফৰেষ্টাৰ গ্ৰেড 1 আৰু 4 নম্বৰ পদটোৰ নাম হ'ল 42 পোষ্ট সাব ইন্সপেক্টৰ। 5 নম্বৰ পদটোৰ নাম হ'ল 16 পোষ্ট সাব ইন্সপেক্টৰ কমিউনিকেশ্যন। 6 নম্বৰ পদটো হ'ল 17 পোষ্ট সাব ইন্সপেক্টৰ UB আৰু 7 নম্বৰ পষ্টটো হ'ল সাব ইন্সপেক্টৰ UB। এই পষ্টবিলাকৰ ৰিটেন এক্সামৰ বাবে এক্সাম চেণ্টাৰবিলাকৰ নামবিলাক দিয়া আছে। লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, কাৰ্বি আংলং, কামৰূপ মেট্ৰ', কামৰূপ, দৰং, শোণিতপুৰ, কাছাৰ, নলবাৰী, কোকৰাঝাৰ। আৰু তোমালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। 20 মাৰ্চ তাৰিখৰ পৰা তোমালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।